হাই হেল্ল' গাইজ বহুত দিনৰ মূৰত এটা মিনি ব্লগ লৈ আহিলোঁ আৰু মই ক'ত গৈ আছোঁ তো বলকচোন ভিডিঅ'টো তো লাচিত ঘাটৰ আজিৰ দৃশ্যটো চাওকচোন আৰু আজি মানে দীঘলী পুখুৰীদি আমি শ্বৰ্টকাট লৈ আছোঁ বৰ্তমান প্ৰগতিত ইণ্ডিয়ান এয়াৰপৰ্টছ আহি আছে তোৰা উৰিব আকাশৰ ওপৰত মানে কি হ'ল যোৱাকালি ৰাতি মই অতি মাৰিছিলোঁ আজি মোৰ ডিউটি নাই তো আহিলোঁ মই চাব তো এতিয়া চাওক কিমান মানুহ ভিৰ লাখ লাখ তো চাওক কি আচৰিত দৃশ্য ভাৰতীয় বায়ু সেনা তো 75খন ইয়াত উৰা মাৰিছে তো কেনেকুৱা ইয়াৰ পৰা চাওক না গাইজ আৰু আজি ৰবিবাৰ দিনটো তেনেকুৱা আজি দেখিবলৈ পাইছোঁ সঁচাকৈ ইণ্ডিয়ান চেলুট দিছোঁ আৰু বহুত ভাল লাগিছে দেখিবলৈ পাই চাওক ইয়াৰ ৰকেট তো ইণ্ডিয়ান মই চাওক কিমান মানুহ লাখ লাখ আজিৰ দিনটোত অৰ্থাৎ 9 নৱেম্বৰ তাৰিখে এনেকৈ চাম বুলি ভবাই নাছিলোঁ তো চাওক শেষত কেনে লাভ এটা বনাই থৈ গৈছে ফাৰ্ষ্ট টাইম এনেকৈ চাব আহিলোঁ ইণ্ডিয়ান এয়াৰফৰ্চ তো এনেকৈ চাওক কিমান লাখ লাখ গাইজ আজিলৈ এইখিনিয়ে জয় জুবিন দা।